ভাল হোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ কাৰণ এতিয়া সশস্ত্ৰ সংগঠনৰ সশস্ত্ৰ সংগ্ৰামৰ ইয়াত এটা পৰিৱেশ নাই। আপোনালোকে দেখিছে যে গোটেই নৰ্থ ইষ্টত থকা সশস্ত্ৰ সংগঠনবিলাকে এতিয়া চৰকাৰৰ লগত আলাপ আলোচনা কৰি পেলাই মূল সুঁতিলৈ আহিবলৈ তেওঁলোকে মানে তেনেকুৱা এটা প্ৰক্ৰিয়াৰে আগবাঢ়ি আছে। এনেকুৱা সময়ত নতুনকৈ সশস্ত্ৰ সংগঠন খোলাৰ কোনো যুক্তি আমি দেখা নাই। বিটিআৰ চুক্তি হ'ল যোৱা 27 জানুৱাৰী 2020 এই চুক্তিৰ দফাবিলাক এতিয়া ৰূপায়ণ হৈ আছে। দুদিন আগত আমি ভাৰত চৰকাৰৰ লগত আমি আলোচনা কৰি আহিলোঁ অতি শীঘ্ৰেই যাতে বিটিআৰ চুক্তিৰ দফাবিলাক যাতে ইমপ্লিমেণ্টেশ্যন হয়। আশ্বাস দিছে 3 মাহৰ ভিতৰত চুক্তিৰ মানে দফাবিলাক ৰূপায়ণ হোৱাৰ কথাবিলাক কৈ আছে। গতিকে মানে তেনেকুৱা পৰিৱেশত নতুনকৈ কোনে কি কাৰণত এটা সশস্ত্ৰ সংগঠন জন্ম দি পেলাই আন্দোলন কৰিব বিচাৰিছে আমি বুজি পোৱা নাই। আন্দোলন কৰাৰ এটা সুস্থ এটা পৰিৱেশ লাগে। বড়োসকলে বহু সময় দীৰ্ঘদিনৰ পৰা আন্দোলন কৰিছিল, সেই সময়ৰ পৰিৱেশ সুকীয়া আছিলে। এতিয়া সশস্ত্ৰ সংগঠনৰ তেনেকুৱা মানে পৰিৱেশ নাই আৰু অস্ত্ৰত কোনেও বিশ্বাস নকৰে আৰু অস্ত্ৰ লোৱা সংগঠনবিলাকক চৰকাৰেও লাইন নিদিয়ে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ, চৰকাৰেও আহ্বান জনাই আছে তেওঁলোকে যাতে মূল সুঁতিলৈ আহে তাৰ বাবে চৰকাৰেও আহ্বান জনাইছে, ময়ো আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে মূল সুঁতিলৈ অহাটো মানে ভাল হ'ব। गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां। अदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एगजिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुमायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एगजिबिशन। बे एगजिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एगजिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।